হাই গাইজ, আমাৰ DTS ব্লগ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান এতিয়া আমি অলপ ওলাই আহিছোঁ। আজি মামাৰ ঘৰলৈ যাওঁ বুলি ভাবিছোঁ। আপোনালোক কেনে আছে বাৰু? আমাৰ বৰ্তমান ভালেই। কৈছিলোঁ নহয় বানপানী হৈ গৈছে বুলি। বৰষুণত ক'তো ওলাবই পৰা নাই ভিডিঅ' কৰিবৰ কাৰণে। বৰষুণ এতিয়া অকণমান আহিছে। সেইটো কাৰণে আজি বোলো মামাৰ ঘৰ পৰা এপাক আহোঁগৈ। আমাৰ মামাৰ ঘৰ গাঁৱতে হয় আকৌ দেই। এয়া আহি আছোঁ। এইটো ৰেল লাইন হয়, ৰেল লাইনৰ পৰা আহিছোঁ। খোজকাঢ়ি আহিব পাৰি যে পিন্ধি আহি আছে আৰু এয়া আজি জাপৰিয়ে চুলিজনী আছো। ব'লকচোন গৈ থাকোঁ। এইবোৰ দেখিছে নাই? পথাৰত পানী একদম ভৰ্তি হৈ গৈছে। বৰষুণৰ বতৰ, আৰামত খোৱা বোৱা আৰু ভিতৰ শোৱা। মাংস ৰুটি খাবলৈ মজা ন? বৰষুণৰ বতৰত দেখিছে। এইটো ৰেল লাইন হয়। আমাৰ এইখিনিতে দলং এখনো আছে। ৰেল অহা যোৱা কৰি থাকে। এদিন ৰেল চলিছে নে? চলি আছে। অলপ দূৰ যাব লাগিব খোজকাঢ়ি। বলক গৈ থাকোঁ। আপোনালোকৰ ক'ত বৰষুণ দিছে বাৰু কমেণ্ট কৰি জনাবচোন। আমাৰ এইফালে কিন্তু বৰষুণ এৰা নপৰে। এতিয়া অকণমান আৰু মানুহখিনি ওলাব পৰা কৰিছে। আকৌ ৰাস্তা দি যাব নোৱাৰি। আপোনালোকক ৰাস্তা দেখাই দিছোঁ, চাব। ৰাস্তা চাওক, এইবোৰ দেখিছেনে? গোটেই পানী জমা হৈ গৈছে ৰাস্তাত। গোটেই বোকা ৰাস্তা। ৰেল লাইনটো থাকিলে আমাৰ সুবিধা হৈছে। দেখিছেনে বাৰু? ৰেল লাইনটো থকা য'ত বিৰাট সুবিধা আছে। ভাল লাগিছেনে বাৰু? এই ৰ'দো ওলাইছে। দিছে ৰ'দ ওলাইছে আৰু অলপকৈ। আমি ভাবিলোঁ মামাৰ ঘৰলৈ বহুত দিন যোৱাই নাই, সেইটো কাৰণে ভাবিলোঁ গৈ আহোঁগৈ বুলি। আমি গৈ লওঁ, ৰ'ব, ৰৈ থাকক, আকৌ দেখাই আছোঁ। আমি পাইছোঁহি। মোলৈ দেখিছেনে? টুপি পিন্ধি আহিছোঁ। বোকা দেখিছেনে? কিমান লেতেৰা বোকা দেখিছেনে? এইবিলাক গোটেই বোকা। আমি এতিয়া পাইছোঁহি আহি। কোনটো? সেইটো দেখিছে? সেইটো ঘৰ পাইছোঁহি আৰু দেখামগৈ। কোন আছে, কি কৰি আছে, চব দেখাইছোঁ। হ'ব দেই। এয়া আমি পালোহি মামাৰ ঘৰ। এইটো ভিতৰলৈ গৈ আছোঁ। মনে গৈ দেখাই আছোঁ কি কৰিছে। পাই গ'লোহি। সেইটো মামাটি শুই আছে বিচনাত। এইটো মামা দেই। তাৰপিছত এতিয়া আমি মাহীক দেখাই আছোঁ। মাহী চাগে জবলা হৈ আছে। আমাৰ মাহী ষ্টাইল নাই দেই, একদম জবলা হৈ লাজ কৰিছে। ইয়া মাহীয়ে লাজ কৰিছে। আঙুঠি পিন্ধালে যে এতিয়া মানে কোনোবাই দেখি গ'লে হয়তো আকৌ পচন্দ কৰিব পাৰে। ভয় কৰিছে কাৰণে নেদেখুৱাই। আচ্ছা, আৰু এতিয়া আমি আহিছোঁ যিহেতু ঘৰৰ মানুহবিলাকৰ লগত কথা পাতোঁ। আপোনালোকক কথা পতাখিনি নুশুনাওঁ। আমি পিছত আৰু কি দেখাব পাৰোঁ দেখাইছোঁ। এয়া আমাৰ ককা, মামা ককা। এজনী মামা এটা দেখিছেনে? একদম ভালে পৰা টিভি চাই আছে, চাব দেই। এইয়া দেখিছেনে? টিভি চাই আছে। আমি আহিছোঁ। আমি এতিয়া কথা পাতি লওঁ ককাহঁতৰ লগত। তাৰপিছত যাওঁতেনে আৰু দেখাম দেই। তেতিয়ালৈ ৰখি থাকক। হেল্ল' গাইজ, আমি মামাৰ ঘৰৰ পৰা ওলাইছোঁ। আজি এটা ভাল খবৰ আছে। আমাক মামাই মাংস ভাত খাবলৈ মাতিছে। মাংস আনি থৈছে। আমাক বনাই কৰি খাবলৈ কৈছে। খালি আমি এতিয়া ঘৰ যাওঁ, মানে মোবাইলত চাৰ্জ নাই। চাৰ্জত দিমগৈ। দি মেলি সন্ধিয়া আহিম আৰু খানাটো আজি ইয়াতে চলিব। আজি পুৰা খাম আৰু একদম পুৰা দবাই পেট ফুৰ্তি কৰি দিম আৰু। ইমান কথা এটা বোকা। কওকচোন বাৰু, মোৰ চাৰ্টটো ভাল লাগিছে নাই বাৰু? হ'ব ভাল দেই, লাগিছে বোকা যদি মানে কমেণ্ট কৰিব। আহি আছে। আৰু বেয়া লাগিছে যদিও কমেণ্ট কৰি ক'ব। তেতিয়া মই এজৰ পৰা এইটো নিপিন্ধো আৰু। ইয়া ৰেলৱালীয়ে গৈ থাকিম এতিয়া। আমি এতিয়া আহি আছোঁ। মই দেখাইছোঁ দে। দেখিছেনে বাৰু? ইমান ধুনীয়া পৰিৱেশ হৈ আছে। পথাৰবিলাক হাল বাই দিলে। এতিয়া কঠীয়া সিঁচিব হ'ব, ৰুব হ'ব। দেখিছে? আমি আহি আছোঁ মামাৰ ঘৰত। পুৰা কথা পাতিলোঁ।
মোবাইলত ইউটিউব ভিডিঅ'বিলাক চালোঁ, টিভি চালে লগৰজনীয়ে মানে চুনুৱে, আকৌ আমাৰ আইতাও আহিলে লগতে। এতিয়া আইতা সিজনী গৈ আছে, সিজনী বাকী আমাৰ ঘৰটো বাৰু ক'ত জানে নাই বাৰু? তাইৰ ঘৰ হৈছে কি খনিকৰ হ'ব এখন, মাজুকুচি খনিকৰ, মানে কোৰালগুৰিৰ ফালে। আৰু মোৰ ঘৰ হৈছে চিকাৰীঘাট, চাগে চবেই চিনি পায়, চবেই মানে বহুতে চিনি পায় চাগে চিকাৰীঘাট পিকনিক প্লেচ, সেইটো ছাইডে হয়। আৰু দেৰগাঁও পৰে। আৰু আমাৰ দেৰগাঁওখনত কিন্তু চাবলগীয়া বস্তু বহুত আছে দেই। আমি দেখাম বাৰু, যিহেতু এতিয়া লকডাউন আছে, ক'লৈকো যাব নোৱাৰি, গ'লে টীকাকৰণ কৰিব, গতিকে এতিয়া নাযাওঁ। আৰু যেতিয়া যাম তেতিয়া আপোনালোকক চব দেখাম। বহুত কিবা কিবি আছে আমাৰ গোলাঘাট, যিহেতু আমাৰ ডিষ্ট্ৰিক্ট গোলাঘাট হয়, গতিকে গোলাঘাটত কি আছে বা আমাৰ দেৰগাঁও, অনলি দেৰগাঁওখনত কি কি আছেনো, আপোনালোকক এদিন মই গোটেইখিনি কথা ক'ম আৰু দেখুৱামো। যাম, বহুতেই আছে, যোৰহাট গোলাঘাট ওচৰে পাঁজৰে যিহেতু হয়, বহুত চাবলগীয়া বস্তু আছে, গতিকে মই আপোনালোকক দেখামগৈ। কিন্তু এটা কথা কৈ থওঁ, কিন্তু আমাৰ দেৰগাঁওখন কিন্তু এটা কাৰণে বহুত বিখ্যাত, কিন্তু বিশেষকৈ দেৰগাঁও PTC নিগেটিঙত যিখন আছে পুলিচ ট্ৰেইনিং কলেজ, সেইখন কিন্তু প্ৰতিজন অসম পুলিচে আহিব লাগিব দেৰগাঁৱলৈ, তাত ট্ৰেইনিং ল'বলৈ। সেইটো আমাৰ কাৰণে এটা গৌৰৱৰ কথা। আৰু সেই প্লেচটো এদিন মই আপোনালোকক গৈ পেলাই দেখাই দিমগৈ বাৰু। আৰু যিহেতু এতিয়া আমি ঘৰ পালোঁহি আৰু বেছি টাইম নকৰোঁ, কাৰণ এতিয়া গৰু আহিব হ'ল, গৰুখিনি বিচাৰি আনিবগৈ লাগিব, ছাগলী তাগলী বান্ধিব লাগিব। গতিকে হাতত মোবাইলটো লৈ এনেকৈ ভিডিঅ' কৰি থাকিলে গালি খোৱাৰ বাদে আৰু বেলেগ অপশ্যন নাই। গতিকে আকৌ কাইলৈ লগ পাম, তেতিয়ালৈ বাই বাই।